নমস্কাৰ, মই আজি আপোনালোকলৈ দুটা একুপ্ৰেছাৰৰ দুটা পইণ্ট লৈ আহিছোঁ। একুপ্ৰেছাৰৰ এইকেইটা হৈছে আপোনাৰ যিবিলাক মানুহ বৰ্তমান সময়ত এটা ভয়ংকৰ ধৰণৰ সময় চলি আছে। আপোনালোকে জানিছেই, যিটো ড্ৰাগছ এডিকশ্যন, ড্ৰাগছৰ প্ৰতি যি আসক্তি বা যিকোনো এডিকশ্যনৰ প্ৰতি, এডিকশ্যন বোলা বস্তুটো আমাক ভিতৰৰ পৰা খাই আনিছে, হয় নাই? এই এডিকশ্যন বোলা যিটো বস্তু, ড্ৰাগছ এডিকশ্যন, তাৰ কাৰণে আমাৰ দুটা পইণ্ট আছে একুপ্ৰেছাৰ। সেই পইণ্টকেইটা আপোনালোকক দেখুৱাব লৈছোঁ। ইয়াত ড্ৰাগছ এডিকশ্যনৰ হওক বা কাৰোবাৰ মাষ্টাৰ বেছৰ নিচিনা তেনেকুৱা ধৰণৰ কাৰোবাৰ যদি মানে এডিক্টেড মানুহ আছে, তেনেকুৱা ধৰণৰ মানুহবিলাকৰ কাৰণে আপোনাৰ বিশেষ দুটা আপোনাৰ পইণ্ট আছে। সেইকেইটা আপোনালোকে কৰক। 5 বছৰ, 6 বছৰ, 3 বছৰ ধৰি মানুহৰ যিবিলাক এডিক্টেড মানুহ, তেওঁলোকক মানে কিয়ৰ কৰাত বা ভাল কৰাত সহায় কৰিছে। তেওঁলোকৰ পুনৰ আগৰ পৰিস্থিতি তেওঁলোকলৈ আহি যাব। আগতে তেনেকৈ আছিলে, এতিয়া সম্পূৰ্ণ ভাল হ'ব পাৰে। আৰু ৰাতিপুৱা সূৰ্যোদয়ৰ আগত আপোনালোকে উঠিবলৈ লওক। যিবিলাক ড্ৰাগছৰ প্ৰতি এডিক্টেড হৈছে বা যিকোনো নিচাৰ প্ৰতি আসক্ত, আপোনালোকে চাওক, মন কৰক। এইখন আমাৰ কাণৰ পৰা অকণমান এইটো জেগাত আপোনালোকে লৈ যাব। ইয়াত এটা পইণ্ট আছে, এটা আপোনালোকে খন্তেক দুটা জেগাতো আপোনালোকে এখন কাণৰ এই লতিটো আছে, দেখিছে? লতিটোৰ কিনাৰতে এইটো এটা পইণ্ট আছে। ইয়াত আপোনালোকে এই পইণ্টত এনেধৰণে গোলকৈ আপোনালোকে প্ৰেছ কৰিব। এইফালে ইখন কাণতো ইয়াৰ পৰা এইটো এনেকৈ আপোনালোকে 1 মিনিটৰ পৰা বা খন্তেক 1 মিনিট কৰিব, তাৰপিছত খন্তেক ৰৈ দিব, তাৰপিছত আৰু 1 মিনিট কৰিব, খন্তেক ৰৈ দিব, আৰু 1 মিনিট, তেনেকৈ 3 মিনিটকৈ। এইটো এটা পইণ্ট, এনেকেদৰে আপোনালোকে ইয়াত প্ৰেছ কৰক। আৰু এইটো এটা পইণ্ট, তাৰপিছত আকৌ এটা তলত এই কাণৰ যিটো এইটো আছে, এইটো ইয়াৰ তলত এইটো এটা পইণ্ট আছে। ইয়াত আপোনালোকে প্ৰেছ কৰক দুফালেও। সেইটো এনেকৈ প্ৰেছ কৰিব আপোনাৰ 3 মিনিট। 1 মিনিট কৰিলে ৰৈ দিলে, আৰু 1 মিনিট ৰৈ দিলে, আৰু 1 মিনিট, তেনেধৰণে দিনটো তিনিবাৰকৈ তেনেকৈ কৰক। আচলতে আমাৰ পৃথিৱীখনত কোনো মানুহে বেয়া নহয় বুলি কৈছে। যিবিলাক শাস্ত্ৰ আছে, ডাঙৰ ডাঙৰ শাস্ত্ৰ, সেইবিলাকত কৈছে কি, যোগ শাস্ত্ৰবিলাকতো কৈছে আপোনাৰ মানুহৰ কোনো বেয়া নহয় পৃথিৱীত। কাৰণ আমাৰ যি গ্ৰন্থি, উপগ্ৰন্থি, সেইবিলাকৰ মানে যিটো কাৰ্যক্ৰম হৈ চলি থাকিব লাগে, যেনেধৰণে চলি থাকিব লাগে, আমাৰ যি চক্ৰ আছে, সেই চক্ৰবিলাক যদি লাইনত নাথাকে বা এক্টিভেট হৈ নাথাকে, বা কেনেধৰণে কিবা প্ৰকাৰে ধৰি লওক আপোনাৰ চক্ৰবিলাকত কিবা এটা বিজুতি ঘটিছে বা ডেমেজ নিচিনা হৈ গৈছে, তেতিয়া মানুহৰ মনবিলাক ঠিক নাথাকিব আপোনাৰ, বা বেমাৰ আজাৰে আক্ৰমণ কৰিব আপোনাক, বা মনত অকল বেয়া ধৰণৰ চিন্তা আহিব, কিবা এটা এডিকশ্যন নিচিনা ল'বলৈ মন যাব, এডিক্টেড হ'বলৈ মন যাব আপোনাৰ। আজিকালি গম পাইছে মানুহৰ অসংখ্য বেমাৰ আজাৰ আহিব ধৰিছে। কি কাৰণে? মেইন বস্তুটো আমাৰ এডিকশ্যন। আৰু আপোনাৰ সূৰ্যোদয়ৰ সময়ত আপোনালোকে বিচনাৰ পৰা উঠিবলৈ যত্ন কৰক, আৰু যিমান পাৰে গ্ৰীণ ভেজিটেবল আপোনালোকে গ্ৰহণ কৰক। ৰাতিপুৱা দুবৰি বন আপোনালোকে খুন্দি খাব পাৰে। তেনেধৰণে বহুত আছে, বহুত ভাল ভাল বস্তু আছে আপোনাৰ। গ্ৰীণ সেউজীয়া বস্তু খাবলৈ লওক, বতৰৰ ফল মূল খাবলৈ লওক। সকলো ভালে থাকক। ধন্যবাদ।